জাতি মাটি ভেটি হেৰুৱাৰ আশংকাত কঁপি উঠিছে এগৰাকী কবিৰ অন্তৰাত্মা। জীৱনৰ সুন্দৰতম ক্ষণত চকুলো টুকিছে কবি নীলমণিয়ে। জাতি মাটি ভেটিক ধৰি ৰাখিব বিচাৰে আজন্ম কবিগৰাকীয়ে। অস্তিত্বৰ সংকটত জাতি নিজক হেৰুৱাই আনক আদৰাৰ ষড়যন্ত্ৰই অস্থিৰ অশান্ত কৰি ৰাখিছে ৰাজ্য। এনে পৰিস্থিতি দেখি উচুপি উঠিল অসীদ্বীপৰ কবি নীলমণি ফুকন। ঘোর বুঝেছি মই কোনো স্টেটমেন্ট দিবই কোনো যোৱা নাই, কিন্তু মই ঘোর বুঝি মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব, মাটি জোখৰ নাইকিয়া হ'ব। মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব, মাটিডোখৰ নাইকিয়া হ'ব, এইটো চিন্তাই নিদ্ৰা হৰণ কৰিছে গোলাপী জামুৰ লগ্নখ্যাত কবি নীলমণি ফুকন। মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব, মাটি জোখৰ নাইকিয়া হ'ব। দেওবাৰে কবি নীলমণি ফুকনৰ আত্মজীৱনী পাহৰিব নোৱাৰিলো যি উন্মোচন কৰা হয় তেওঁৰে আশ্ৰম সদৃশ বাসগৃহত। ডক্টৰ হীৰেন গোহাঁই, হৰে কৃষ্ণ ডেকা, আনিছুজ্জামানকে ধৰি কেইবাগৰাকীও শুভাকাংক্ষীৰ উপস্থিতিত উন্মোচন কৰা হয় কবি নীলমণি ফুকনৰ আত্মজীৱনীখন। এই কিতাপখনে তেখেতৰ প্ৰতিভাৰ ওপৰত, তেখেতৰ কাব্যকৃতিৰ ওপৰত বেলেগ ধৰণৰ পোহৰ এটা পেলাব বুলি আশা কৰিব পাৰি। তাৰোপৰি তেখেতৰ যিবোৰ বিচিত্ৰ অভিজ্ঞতা সেইবোৰে পাঠকক এনেও এটা আনন্দ দিব। এইকেইটা পঢ়িব লাগে কবিসকলে, কাৰণ নীলমণি ফুকন মই আধুনিক যুগৰ অসমীয়া কবিতাৰ 3জন সৰ্বশ্ৰেষ্ঠ কবিৰ ভিতৰত তেওঁ এজন, নৱকান্ত বৰুৱা, অজিত বৰুৱা আৰু নীলমণি ফুকন। ইজ ট্ৰাইঅ। উল্লেখযোগ্য যে আত্মজীৱনী উন্মোচন অনুষ্ঠানতেই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ডক্টৰ হীৰেন গোহাঁইয়ে। মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিত ডক্টৰ গোহাঁইয়ে সামান্য সন্তুষ্টি প্ৰকাশ কৰিছে যদিও মূল চাবিকাঠি কাৰ হাতত থাকিব বুলি প্ৰশ্ন কৰে গোহাঁইয়ে। তেওঁ এটা ভাল উদ্দেশ্য প্ৰকাশ কৰিছে, উদ্দেশ্য অনুযায়ী যদি কাম কৰে তেতিয়াহ'লে কোনো সন্দেহৰ অৱকাশ নাথাকিব। কিন্তু কথাটো হৈছে চাবিকাঠি তেওঁৰ হাতত আছে নে নাই। জাতিৰ সংকটৰ সময়ত কবি নীলমণি ফুকনৰ চকুপানীয়ে হৃদয় চুব পাৰিবনে শাসক গোষ্ঠীৰ? আত্মজীৱনী উন্মোচনৰ মধুৰ মুহূৰ্তত ওলোৱা নীলমণি ফুকনৰ চকুপানীয়ে গুৰুত্ব পাবনে দিল্লী দিছপুৰত? কেমেৰা পাৰ্চন মনোজ দুৱাৰাৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।